ঢিঙত জঘন্য ঘটনা সংঘটিত হৈছে। এগৰাকী নাবালিকাক টিউচন কৰি ঘৰলৈ গৈ থকা অৱস্থাতে ধৰ্ষণ কৰি পেলাই থৈ গ'ল পথৰ কাষতে। মুমূৰ্ষু অৱস্থাত ৰাইজে উদ্ধাৰ কৰে নাবালিকাগৰাকীক। তিনি পাখণ্ডই ধৰ্ষণ কৰি পেলাই থৈ যোৱা প্ৰত্যক্ষ কৰে পথাচাৰীয়ে। নাবালিকা ছাত্ৰীগৰাকীক ঢিং এফআইউত ভৰ্তি কৰে যদিও অৱস্থা সংকটজনক হোৱাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত ঢিং আৰু নগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইফালে ঢিং আঞ্চলিক ছাত্ৰ সন্থাই পুৱা ৫ বজাৰ পৰা ঢিং বজাৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ঘোষণা কৰিছে। পাব্লিক হেল্থৰ পাছফালে 100 মিটাৰ দূৰত্বত এজনী নাবালিকাক বৰ নিৰ্মমভাৱে ধৰ্ষণ কৰিছে। সেইকাৰণে আমি আৰক্ষী প্ৰশাসনক আমি 12 ঘণ্টা সময় দিছোঁ। 12 ঘণ্টা সময়ত যাতে কালপিত ওলাই তেওঁ দৃষ্টান্তমূলক শাস্তি দিয়ক। তাৰ ক্ষেত্ৰত আমি অহা কালিৰ পৰা সকলো ঢিংবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ঢিং বন্ধ আমি ঘোষণা কৰিছোঁ। সকলো ৰাইজক ওলাই আহিব দিছোঁ আৰু উচিত শাস্তি দিয়ক। 24 ঘণ্টাৰ ভিতৰত আমি নিদিওঁ, 12 ঘণ্টা সময় দিছোঁ। ফাষ্টেগ আদালতত তেওঁলোকক যাতে ফাঁচী ব্যৱস্থা কৰক, এইখিনি আমাৰ ক'ব লগা। যে ঘটনাটো আমি খুব লজ্জিত অনুভৱ কৰিছোঁ। আচলতে নিৰৱচ্ছিন্নভাৱে ঢিঙৰ যিটো মানে প্ৰশাসনিক যিটো ব্যৱস্থা লাহে লাহে অৱক্ষয় পিনেলৈ গতি কৰি আছে। এক্সপ্ৰেছৱে হওক, কিবাই হওক বা বাঘাতে আহি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, কিন্তু প্ৰশাসনৰ ভূমিকা অতি মানে একদম লজ্জাজনক এটা প্ৰশাসনৰ পদক্ষেপ। গতিকে আজি ঘটনাটো আচলতে পুনৰবাৰ ঢিঙক জোকাৰি গৈছে। গতিকে ছাত্ৰ সন্থাৰ যিটো বন্ধ আমি পূৰ্ণ সমৰ্থন কৰিছোঁ। আমি সহযোগিতা কৰিম ৰাইজে, আৰু আমি আহ্বান জনাইছোঁ 12 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিয়ক। গতিকে এই ঘটনাবোৰ সোনকালে ধৰিব লাগে। কোনে কি কৰিছে, ইমান বেয়া কৰ্ম যে কৰিছে, ধৰিব লাগে, সোনকালে উচিত শাস্তি দিব লাগে। এইখিনিয়ে মোক ক'ব লগা। চাইকেল লৈ ছোৱালীজনী পুখুৰী কিনাৰত পৰি আছিলে। তাৰপিছত আমি দেখি পেলাই উঠি গৈছোঁ, নামি গৈছোঁ, সুধিছোঁ। তাৰপিছত ভালকৈ মাত বুলি প্ৰথমে দিব পৰা নাই। তাৰপিছত আমি কৈছোঁ বোলো কোৱা কি হৈছে। তেতিয়া কৈছে যে ল'ৰা তিনিজনে বোলে ধৰি পেলাই কৈছে মুখত বান্ধিছে বুলি কৈছে। এনেই ছোৱালীজনী নিজে কৈছে। হয়, অতিকৈ লজ্জাজনক আৰু দুখ লগা কথা যে কলকাতাৰ ঘটনা মাৰ নাযাওঁতে আজি পুনৰ ঢিঙৰ নিচিনা এখন জেগাত এজনী নাবালিকা ছোৱালীক ধৰ্ষণ কৰি পেলাই থৈ গৈছে। ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ ঘোষণা কৰিছোঁ। অহা কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ, যেতিয়ালৈকে অপৰাধীক কৰায়ত্ব কৰা নহয় তেতিয়ালৈকে অনিৰ্দিষ্ট কাললৈ ঢিং বন্ধ থাকিব। কি ক'ব ঢিং আৰক্ষীক, কি ক'ব যে দিন দুপৰতে সন্ধিয়া নহওঁতে এগৰাকী নাবালিকাক টিউচন কৰিবলৈ গৈছিল, তাৰপিছতে ধৰ্ষণ কৰি পেলাই থৈ গৈছে। কি ক'ব আচলতে আচুৰ প্ৰতিক্ৰিয়া কি হ'ব? হয়, আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে সুৰক্ষা বৃদ্ধি কৰক, তেওঁলোকে পেট্ৰলিং দিয়ক সময়ে সময়ে, আৰু অনতি পলমে অপৰাধীক কৰায়ত্ব কৰক। অন্যথা ঢিং আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈও তীব্ৰভাৱে প্ৰতিবাদ। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 এনি।